নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ যিকেইজনে নেকি ধৰক LP UPত এপ্লাই কৰা নাই তেওঁলোকে কেনেকৈ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব আৰু কাট অফ কিমান যাব পাৰে তাৰ বিষয়ে আলোচনা কৰিম আজিৰ ভিডিঅ'ত। ডিষ্ট্ৰিক্ট অকণমান ভালদৰে চাই চিলেকশ্যন কৰিব, কাৰণ যোৱা বছৰ এনেকুৱা বহুত কেইজন আছিল, মানে কিছুমান ডিষ্ট্ৰিক্টত ধৰক LPত 210লৈকে আহি গৈছিল, কিছুমানত 214তে সমাপ্ত হৈ গৈছিল। তো ডিষ্ট্ৰিক্ট চিলেকশ্যন অকণমান ভালদৰে কৰিলে আপোনালোকৰ বহুতো ভাল হ'ব। আৰু তাৰপিছত আৰু এটা বস্তু, আপোনালোকৰ যি কেটেগৰীৰ হয় OBC বাকী জেনেৰেল কেটেগৰী তেনেকৈ পোষ্ট কিমান আছে অকণমান ভালদৰে চাই চিতি কৰিব। আৰু এইটো নিজৰ ৰিক্সত কৰিব, বেলেগৰ ধৰক কাৰোবাৰ ভিডিঅ' মই এইটো ছাজেশ্যন নিদিওঁ যে মোৰ ভিডিঅ' চাই আপোনালোকে ইয়াতে এইকেইটা ডিষ্ট্ৰিক্টত এপ্লাই কৰক। তাতকৈ আপুনি এটা কাম কৰিব পাৰে, নিজৰ হোম ডিষ্ট্ৰিক্টত এপ্লাই কৰি তাৰপিছত বাকী দুটা যে ধৰক এটা বেছি এটা কম থাকে, তেনেকুৱা আচলতে বহুতে চাইছোঁ যে তেনেকুৱা বহুতে কৰে। তো তেনেকুৱা আপুনি ফৰ্মুলা ইউজ কৰিব পাৰে। তো এতিয়া চাই লওঁ যে LPত আচলতে যোৱাবাৰ গৈছিল 14-12, তো এইবাৰ মই তেনেকৈ দিছোঁ যে 210 বাকী 12 হ'ব পাৰে। OBC আৰু MOBC অকণমান URতকৈ অকণমান কম থাকে, আৰু বাকী SC ST আচলতে কম পাৰ্চেণ্টেজ থাকিলেও অকণমান তেতিয়াহ'লে পাই যায়। আচলতে চবতকৈ বেছি কাট অফ যায় UR, তাৰপিছত অকণমান কম MOBC, তাৰপিছত ST SC অকণমান কম, তাৰপিছত লাষ্টত হৈছে PWD যোৱা বছৰ এটা হেৰি হৈছিল, আপোনালোকে গম পায় যে ফাৰ্ষ্টত কি হৈছিল যে ধৰক আপোনাৰ ফাইনেল মেৰিট লিষ্ট ওলাই গৈছিল, তাৰপিছত কি হৈছে আকৌ গুৱাহাটী মেডিকেল কলেজত গৈ কি হৈছিল GMCত মানে আকৌ আপোনাৰ ৰিভেৰিফাই হৈছিল। তাত নেকি বহুত কেইজন আচলতে হেৰিত যোৱা নাছিল, পৰীক্ষা কৰিব যেতিয়া পৰীক্ষা কৰিছিল মেডিকেল টেষ্ট কৰিছিল তাত তেওঁলোক কিছুমান যোৱা নাই, আৰু কিছুমানৰ বহুতে আচলতে মানে ক'ব গ'লে 60% মানুহ তাৰ পৰা গুচি গৈছিল তাৰপিছত আৰু এইবাৰ UPত আচলতে প্ৰিডিকশ্যনটো আৰু পোষ্টটো যিহেতু কম আছে, URৰ 285 to 90ৰ ভিতৰত থাকিব পাৰে, OBCৰ MOBCৰ 80 to 83, আৰু ST SC অকণমান কম, আৰু PWDৰ অকণমান কম। আৰু যিহেতু এইবাৰ CTET এলাউ কৰিছে, তো পাৰ্চেণ্টেজটো একজেক্ট কোনেও ক'ব নোৱাৰে, সঁচা কথা যিটো নিচিনা অকল আমি এইটো প্ৰিডিক্ট কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তো লাৰ্ণিং উইথ gccianটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।